হয়, আজি আমি হুদু চতাল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন আজিৰ পৰা অনুষ্ঠিত হৈছে আমতলা বালাপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ চিৰাং জিলাত। তো আচল উদ্দেশ্যটো হৈছে যে চিৰাং জিলা সমিতিৰ যি কাৰ্যকাল সেই কাৰ্যকাল আজিৰ দিনত সমাপ্ত হৈছে বা ম্যাদ উকলিছে। গতিকে সেই নতুন সমিতিখন আজি আনুষ্ঠানিকভাৱে বনোৱা হ'ব কাৰ্যকৰী সমিতিৰ জৰিয়তে। গতিকে আজি সেই কাৰ্যকৰী সভাখন আজি সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লগে লগে সন্ধিয়া 6 বজাত আমাৰ আৰু বিশেষ কাৰ্যসূচী আছে। এইটো হৈছে আমাৰ চাইল্ড ট্ৰাফিকিং, চাইল্ড মেৰিজ আৰু চাইল্ড লেবাৰৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম। আৰু সেই আলোচনা চক্ৰত আমাৰ বিশিষ্ট লেখক, কবি, সাহিত্যিক, ৰাইটাৰ্ছ, ৰিপৰ্টাৰ চবকে আমন্ত্ৰণ জনোৱা হৈছে উইথ NGOs ৱৰ্কাৰ, যিবিলাক আমাৰ কমিউনিটিৰ NGO ৱৰ্কাৰ আছে তেওঁলোককে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ, যাতে আমি পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী প্লেনিং আমি বনাব পাৰোঁ, যাতে আমাৰ সমাজত যাতে চাইল্ড লেবাৰ, চাইল্ড মেৰিজ আৰু সেইবিলাক যাতে নহয়। সেইকাৰণে আমি সেই সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু অহা কাইলৈ 7 তাৰিখে আমি ৰাতিপুৱাৰ যি পতাকা উত্তোলন, ফ্লেগ হোষ্টিং, ইয়াৰ লগে লগে আমি বিভিন্ন কাৰ্যসূচীৰ আছে। ইয়াৰ লগে লগে 10 বজাত আমাৰ কালচাৰ প্ৰচেছন আছে। আমাৰ কালচাৰ প্ৰচেছনখন আমাৰ যি দক্ষিণাত্যৰ পৰা বা ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত যি ছিংগাৰ আছে বা গায়িকা আছে, আমাৰ মঞ্জু মুৰ্মু, তেওঁ উদ্বোধন কৰিব, লগতে এডিশ্যনেল SP আছে, তেওঁ উদ্বোধন কৰিব। ইয়াৰ লগে লগে কালচাৰেল যি প্ৰচেছন সমাপ্ত হোৱাৰ পিছত মুকলি সভাৰ আয়োজন কৰিম। এই মুকলি সভাখন 1 বজাত অনুষ্ঠিত কৰা হ'ব কালি। আৰু ইয়াত মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনোৱা হৈছে। আৰু ইয়াৰ লগে লগে বিশিষ্ট ব্যক্তি, বিশিষ্ট EMসকল আমন্ত্ৰণ জনোৱা হৈছে। আৰু আমাৰ যি চাওতাল বৌদ্ধিক মহল আছে সেই বৌদ্ধিক মহলক আমন্ত্ৰণ জনোৱা হৈছে। আৰু বিশেষভাৱে চাওতাল জনগোষ্ঠীৰ যি সমস্যা, চাওতাল জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত যি সমস্যা, সেই সমস্যাসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু মুকলি সভাৰ জৰিয়তে চাওতাল জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে, জনজাতিকৰণ কৰি আদি কৰি বা যি টি ট্ৰাইবছ কমিউনিটিত আমাক ইনক্লুড কৰিছে, সেই সন্দৰ্ভতে আলোচনা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে আমাৰ সমাজখন এক সকাহ বা এক মানে পৰিপূৰ্ণ আৰু এক নতুন সমাজ গঢ় লৈ উঠে, তাৰ বাবে আমি এই সভাখন আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগে লগে কিছু সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ ভিতৰত কেৱল 2 ঘণ্টাৰ বাবে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। অতিথি কোন কোন থাকিব? এই সাংস্কৃতিক সন্ধিয়াখনত অতিথি আমাৰ যিসকল ছিংগাৰ আছে, আৰ্টিষ্ট আছে, ঝাৰখণ্ডৰ পৰা আহিছে, মঞ্জু মুৰ্মুৰ লগতে তেওঁৰ সহকৰ্মীসকল থাকিব। আৰু ইয়াৰ লগে লগে কালচাৰেল নাইটখন উদ্বোধন কৰিব আমাৰ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মোছাহাৰী আৰু আমাৰ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চাকু চৰেন উপস্থিত থাকিব। কিমানতম হিচাপে এইটো কৰি আছে? এইটো আমাৰ প্ৰথম মানে ফাৰ্ষ্ট ট্ৰাইনেল কনফাৰেন্স বা চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতি আৰু হুদু অসম চাওতাল মহিলা সমিতিৰ চিৰাং জিলা সমিতিৰ এই কাৰ্যসূচীখন লোৱা হৈছে। তৃতীয় বাৰ্ষিক অধিৱেশন, তৃতীয়তম বাৰ্ষিক অধিৱেশন এই কাৰ্যসূচীখন লোৱা হৈছে। আৰু লগতে চাওতালী যি জনগোষ্ঠীয় যি চৰাই উৎসৱ, সেই চৰাই উৎসৱখন ইয়াত ৱেলকাম, অৰ্থাৎ আতাংদাৰাম ৱেলকাম কৰা হ'ব। গতিকে আমি আশা কৰিছোঁ নিশ্চয় ইয়াত অসংখ্য নাচনী আৰু গায়িকাসকল উপস্থিত থাকিব। আৰু তেনেদৰে আমি সেই চৰাই ৱেলকাম প্ৰগ্ৰামখন বা চৰাই ফেষ্টিভেলখন আমি উদযাপন কৰিবলৈ সক্ষম হ'ম। হয়, পাব্লিক এইটোকে আমি আহ্বান জনাম যে ৰাইজসকল অহা কাইলৈ দিনত 12 বজাৰ ভিতৰত যাতে আপোনালোকে উপস্থিত হয়, কাৰণ আমাৰ ৰাতিৰ প্ৰগ্ৰাম নাই। মেক্সিমাম আমি 9টালৈকে ৰাখিছোঁ, কিন্তু সেয়াও কাট অফ হ'ব পাৰে। তথাপি সেইকাৰণে মই পাব্লিক বা ৰাইজসকলক অনুৰোধ জনাইছোঁ যাতে কালি 7 তাৰিখে 12 বজাত এইখন খেলপথাৰত উপস্থিত হ'বৰ বাবে মই আমন্ত্ৰণ জনাইছোঁ। আজিৰ পৰা কি উদ্দেশ্য লৈ মানে আজিৰ পৰা কিবা অপিনিয়ন কৰা? হয়, আজি আমি হুদু চতাল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন আজিৰ পৰা অনুষ্ঠিত হৈছে আমতলা বালাপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ চিৰাং জিলাত। তো আচল উদ্দেশ্যটো হৈছে যে চিৰাং জিলা সমিতিৰ যি কাৰ্যকাল সেই কাৰ্যকাল আজিৰ দিনত সমাপ্ত হৈছে বা ম্যাদ উকলিছে। গতিকে সেই নতুন সমিতিখন আজি আনুষ্ঠানিকভাৱে বনোৱা হ'ব কাৰ্যকৰী সমিতিৰ জৰিয়তে। গতিকে আজি সেই কাৰ্যকৰী সভাখন আজি সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াৰ লগে লগে সন্ধিয়া 6 বজাত আমাৰ আৰু বিশেষ কাৰ্যসূচী আছে। এইটো হৈছে আমাৰ চাইল্ড ট্ৰাফিকিং, চাইল্ড মেৰিজ আৰু চাইল্ড লেবাৰৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম। আৰু সেই আলোচনা চক্ৰত আমাৰ বিশিষ্ট লেখক, কবি, সাহিত্যিক, ৰাইটাৰ্ছ, ৰিপৰ্টাৰ চবকে আমন্ত্ৰণ জনোৱা হৈছে উইথ NGOs ৱৰ্কাৰ,
যিবিলাক আমাৰ কমিউনিটিৰ NGO ৱৰ্কাৰ আছে তেওঁলোকক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ যাতে আমি পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী প্লেনিং আমি বনাব পাৰোঁ যাতে আমাৰ সমাজত যাতে চাইল্ড লেবাৰ চাইল্ড মেৰেজ আৰু সেইবিলাক যাতে নহয় সেইকাৰণে আমি সেই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু অহা কাইলৈ 7 তাৰিখে আমি ৰাতিপুৱাৰ যি পতাকা উত্তোলন ফ্লেগ হোষ্টিং ইয়াৰ লগে লগে আমি বিভিন্ন কাৰ্যসূচীৰ আছে ইয়াৰ লগে লগে 10 বজাত আমাৰ কালচাৰ প্ৰচেছন আছে আমাৰ কালচাৰ প্ৰচেছনখন আমাৰ যি দক্ষিণাত্যৰ পৰা বা ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত যি ছিংগাৰ আছে বা গায়িকা আছে আমাৰ মঞ্জু মুৰ্মু তেওঁ উদ্বোধন কৰিব লগতে এডিশ্যনেল SP আছে তেওঁ উদ্বোধন কৰিব ইয়াৰ লগে লগে কালচাৰেল যে প্ৰচেছন সমাপ্ত হোৱাৰ পিছত মুকলি সভাৰ আয়োজন কৰিম এই মুকলি সভাখন 1 বজাত অনুষ্ঠিত কৰা হ'ব কালি আৰু ইয়াত মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনোৱা হৈছে আৰু ইয়াৰ লগে লগে বিশিষ্ট ব্যক্তি বিশিষ্ট সকল আমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ যি সাঁওতাল বৌদ্ধিক মহল আছে সেই বৌদ্ধিক মহলক আমন্ত্ৰণ জনোৱা হৈছে আৰু বিশেষভাৱে সাঁওতাল জনগোষ্ঠীৰ যি সমস্যা সাঁওতাল জনগোষ্ঠীৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত যি সমস্যা সেই সমস্যাসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব আৰু মুকলি সভাৰ জৰিয়তে সাঁওতাল জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে জনজাতিকৰণ কৰি আদি কৰি বা যি টি ট্ৰাইবছ কমিউনিটিত আমাক ইনক্লুড কৰিছে সেই সন্দৰ্ভতে আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে আমাৰ সমাজখন এক হকা বা এক মানে পৰিপূৰ্ণ আৰু এক নতুন সমাজ গঢ় লৈ উঠে তাৰ বাবে আমি এই সভাখন আয়োজন কৰিছোঁ আৰু ইয়াৰ লগে লগে কিছু সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ ভিতৰত কেৱল 2 ঘণ্টাৰ বাবে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়াখনত অতিথি আমাৰ যিসকল ছিংগাৰ আছে আৰ্টিষ্ট আছে ঝাৰখণ্ডৰ পৰা আহিছে মঞ্জু মুৰ্মুৰ লগতে তেওঁৰ সহকৰ্মীসকল থাকিব আৰু ইয়াৰ লগে লগে কালচাৰেল নাইটখন উদ্বোধন কৰিব আমাৰ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মোছাহাৰী আৰু আমাৰ সাঁওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চাকু চৰেন উপস্থিত থাকিব এইটো আমাৰ প্ৰথম মানে ফাৰ্ষ্ট ট্ৰাইনেল কনফাৰেন্স কনফাৰেন্সটো এবছৰ হয় এই কনফাৰেন্সখন বা সাঁওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতি আৰু সদৌ অসম সাঁওতাল মহিলা সমিতি